2010 চন 15 জুলাই সিদিনা ঘৰৰ মানুহবোৰক শত্ৰু যেন অনুভৱ হৈছিল। সিদিনা ঘৰৰ মানুহবোৰক শত্ৰু যেন অনুভৱ হৈছিল। মোক আঁতৰত ৰাখি ভাইটিক মৰমবোৰ বেছিকৈ দিব। নিষ্ঠুৰতাৰ সীমা অতিক্ৰম কৰি এৰি থৈ গ'ল মোক অকলে হিটলাৰৰ দেশত। মাৰ মুখত এক বিৰক্তিদায়ক সান্তনামণি। আকৌ আহিম নহয় বেটা। খং, বেজাৰ আৰু বিদ্ৰোহৰ চকুপানীৰ ভৰত সেমেকি উঠে গাৰুটি। শনিবাৰৰ সন্ধিয়া 6 বজাৰ নিৰ্জনতাত এফালে ডাইনিং হলত 9XMত আনন্দৰ গান আৰু আনফালে নিস্তব্ধতা ভংগ হয় হোষ্টেলৰ মোৰ চুপনি। মা, তোমাৰ চাদৰৰ আঁচলৰ গোন্ধ চৰকাৰী টাৱেলত নাপাওঁ মা। সময় সলনি হ'ল। বাঢ়ি আহিল চিনাকি মুখবোৰ। ছেকেণ্ড ছানডেত লাৰু, পিঠা, হৰলিক্সৰ ভাগ বতৰাত মৰমবোৰ বাঢ়িল। তুমিবোৰ তই হ'ল। 12 বছৰীয়া মইটোৱে চাৰ্টত উজলা দিবলৈ শিকিল। সাদৰী নাৰ্ছ মেডামৰ কফ চিৰাপ আৰু পেৰাচিটেমলৰ চমৎকাৰ যাদু। ভাল হৈ উঠে মোৰ কৃত্ৰিম জ্বৰ, মূৰৰ বিষ। চাওমিন ডাবল মাৰিবলৈ শিকিলোঁ। জীৱনটো বৰ ৰঙীন যেন অনুভৱ হৈছিল মেছৰ শংকৰদাৰ মাথো এটা বাক্যত, মাংস আকৌ লাগে যদি আহ। সঁচাই এখন ৰঙীন পৃথিৱী। সন্ধিয়া শাৰী শাৰী দেৱদাৰুৰ তলে তলে ৰঙীন ষ্ট্ৰীট লেম্পপোষ্টবোৰে ৰচে সুন্দৰৰ মায়াজাল। আৰাৱলীৰ শিখৰৰ পৰা ভাহি আহে ধ্ৰুৱদাৰ সুমধুৰ বাঁহীৰ সুৰ। লগতে আনে ফাগুনৰ চেঁচা বতাহ জাকে প্ৰেমৰ প্ৰথম জাক বৰষুণ। যৌৱনৰ আৰম্ভণিতে হয়, আমিও প্ৰেমত পৰিছিলোঁ। অহা যোৱা বাঢ়িল কেণ্টিনলৈ। কিজানিবা ৰৈ থাকে হোষ্টেলৰ মুখত। স্থায়ী লাজ এটা থাকিলেও প্ৰাৰ্থনা কৰিছিলোঁ এছাইনমেণ্ট ৱৰ্কত ছেম গ্ৰুপত পৰিবলৈ। তুমিতো গমেই নাপালা কিমানবাৰ যে চাওঁ তোমাক নোচোৱাৰ চলেৰে তুমি নেদেখাকে। ঘনিষ্ঠতা বাঢ়িল বিদ্যালয়ৰ বেচৰকাৰী ডাকুৱাল তথা কটকীবোৰৰ লগত। স্কুল ছুটিৰ পাছত ডাকুৱালক মাৰাথান জেৰা। উৰে ৰাতি উজাগৰে থাকি হেমচন্দ্ৰ বৰুৱাক স্মৰণ কৰি হেমকোষৰ পাৰফেক্ট শব্দ আৰু বুকুৰ এসাগৰ মৰম মিশ্ৰিত কৰি প্ৰস্তুত কৰা চিঠিখন তাই হাঁহি মাৰি ল'লে নে খঙেৰে ল'লে। লগতে মোৰ গুণগান কৰি নাভাগৰিবৰ বাবে ভাইটিক এপেকেট পাৰ্লিজি বিস্কুট ঘোচ হিচাপে। আৰু এখন সুৰক্ষা কৱচ। ঐ, ইয়াক একো নকৰিবি কোনেও, ভাইটি হয় মোৰ। প্ৰেম, ভাইটি, পাৰ্লিজি, এসাগৰ নষ্টালজিয়া। এই স্মৃতিৰ দলিচাখনত ঠাহ খাই থকা কৈশোৰ আৰু যৌৱনৰ প্ৰতিটো মুহূৰ্তৰ সাক্ষী। নৱোদয়ৰ বুকুত সপোনৰ পিছ লোৱা চেনেহৰ পক্ষীজাকৰ সান্নিধ্যতাত দূৰ কৰাৰ হেঁপাহ জীৱনৰ শূন্যতা। বইজ ফিল্ডত মাজনিশাৰ গোমোঠা আকাশখনৰ তলত সেমেকা জীৱনটোক লৈ সপোন দেখাৰ হেঁপাহ। আহিবি না আকৌ এবাৰ আড্ডা দিন শিৱালিক হোষ্টেলত। ভিপি ছাৰ এতিয়া নাইতো। ভণ্টিহঁতক চাবৰ বাবে ভিৰ কৰিম কেণ্টিনৰ দুৱাৰমুখ। ৰঙা, নীলা, সেউজীয়া, হালধীয়া ৰং মেৰিয়াই যুঁজ দিম বাস্কেটবল কৰ্টত। যুদ্ধ জয়ৰ আশাত হাউচ মাষ্টাৰৰ কুটিল ৰাজনীতি। ঐ, ওখটোক শ্বট মাৰিবলৈ নিদিবি। দুখ লাগেও কেতিয়াবা। 7 বছৰীয়া পুৰণি দুখটোৱে খুন্দিয়াই বুকুত ঘৰখন এৰি অহাৰ। সেমেকা মন, দুটোপাল বৰষুণ, এজাক বতাহ। নীৰৱতাখিনি সামৰি এটাই ক'ব মন যায় জীৱনক, দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আমাৰ। নৱোদয়, সেয়াই পৃথিৱী আমাৰ।